নমস্কাৰ সকলোলৈ। আজি আমি আহিছোঁ এখন বিয়া খাবলৈ ওচৰৰ এজন দাদাৰে। ওচৰৰ মানে কি আমাৰ অলপ ৰিলেটিভেই লাগে আমাৰ বাবাৰ। তাৰপাছত আমি আহি মায়ে চব কইনাক প্ৰেজেণ্টো দিলে। তাৰপাছত সকলো ঘৰৰ মানুহ লগ পাইছোঁ, অলপ আড্ডা চাড্ডা মাৰিলোঁ, বহিলোঁ, কফি খালোঁ, ঠাণ্ডা খালোঁ, চব কৰি মেলি আমি বহি আছোঁ। আৰু ঘৰৰ মানুহ পালে জানেই অলপ আড্ডা চাড্ডা হয় বিয়াতে। এফালে চব চবে বহি আছে, আমাৰ বৰমা, মা, পেহী চবে আড্ডা মাৰি আছে, ময়ো আগফালে বহি আছোঁ। কিমান ধুনীয়া সজাইছে হলটো। তাৰপাছত আহিলোঁ অলপ ফূৰ্তি কৰোঁ বুলি, বিয়াত চবেই নাচি আছোঁ, তাতে আহিলোঁ অলপ নাচোঁ।